নমস্কাৰ। আজি মই আমাৰ পশ্চিম কাৰ্বি আংলং তথা অসমৰ এগৰাকী ব্যক্তিক আপোনালোকৰ লগত চিনাকি কৰিবলৈ আছোঁ। তেখেতৰ নাম হৈছে ৰাণা কাফলে। তেখেতে সাহিত্য সংস্কৃতি ইত্যাদিৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু তেখেতে কেইবাটাও পুৰস্কাৰ পাইছে আৰু তেখেতে শেহতীয়াকৈ আমেৰিকাৰ পৰা এটা বিশেষ পুৰস্কাৰ পাইছে আৰু তেখেতৰ নাম হৈছে ৰাণা কাফলে। নমস্কাৰ কাফলেজি, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি মোৰ ফালৰ পৰা সমূহ দৰ্শকলৈ আন্তৰিক নমস্কাৰ জনাইছোঁ, কাৰ্দম জনাইছোঁ। আপুনি শিক্ষকতাৰ ব্যস্ততাৰ মাজতো এই সাহিত্য সংস্কৃতিৰ পথাৰখনলৈ আপুনি কেনেকৈ সোমাই আহিলে, আমাক অলপ ক'ব নেকি? এই বিষয়ে ক'বলৈ গ'লেতো বহুত আগলৈ যাব লাগিব। বিশেষকৈ মই প্ৰায় 1992 চনৰ ফালৰ পৰা যেতিয়া আমি ছাত্ৰ অৱস্থাৰ পৰাই যেতিয়া হিন্দী পঞ্চমমান শ্ৰেণীৰ পৰা আমি কিছু হিন্দু বৰ্ণমালাবিলাক শিকিবলৈ পাইছিলোঁ, তাৰ পিছৰ সময়ৰ পৰাই এই মুক্ত কবিতা এইবিলাক খুব এটা ভাল লাগিছিলে। সেই মাধ্যমত আমাৰ বিভিন্ন স্থানবিলাকত ভানু জয়ন্তীবিলাক পতা হয়। এই ভানু জয়ন্তীবিলাকত কবিতা পাঠ কৰিবলগীয়া হয়। এনেবোৰ ভানু জয়ন্তীবিলাকত স্বৰচিত কবিতা লৈ পেলাই তাত প্ৰতিযোগিতাত যাবলগীয়া হয়। ময়ো অলপ কিবা এটা কবিতা হৈছে হোৱা নাই সেই সময়ত আমি বুজি নাপাওঁ, এনে স্তৰত মই কবিতা ৰচনা কৰি পেলাই প্ৰতিযোগিতাবিলাকত যাওঁ আৰু তাতে অলপ প্ৰেৰণাও পাওঁ। তাৰ সমান্তৰালভাৱে মই এটা গল্প লিখা আৰম্ভ কৰিছিলোঁ। এই গল্পটোৰ নাম হৈছিলে বুৰকি বুলি নেপালী ভাষাত, আৰু তাৰ লগতে অসমীয়া ভাষাটো মই কেইটামান গতানুগতিকভাৱে বিভিন্ন পেপাৰবিলাকত চেতনা, পাহাৰী দূত, এনেকুৱা ধৰণৰ ডিফুৰ বিভিন্ন পেপাৰবিলাক আহে। এতিয়াতো পোষ্টেলৰ যুগ, মানে ডাক যোগে আমি পঠাই দিবলগীয়া হয়, ডাক যোগে আহিবলগীয়া হয়। তেনেধৰণে বিভিন্ন পত্ৰ পত্ৰিকাৰ লগত সম্বন্ধ স্থাপন হৈ গ'ল আৰু স্থানীয় বাতৰিও আমি দিবলৈ বিচাৰোঁ, সাংবাদিক হিচাপে, সংবাদদাতা হিচাপে। এনেধৰণে পেপাৰবিলাকৰ লগত সম্বন্ধ হোৱাৰ লগে লগে বিভিন্ন পত্ৰ পত্ৰিকাবিলাকৰ লগতো অলপ এটা চিনাকি হোৱাৰ লগে লগে বিভিন্ন ব্যক্তিসকলৰ গ্ৰন্থবিলাক পঢ়িবলৈ পালোঁ। তেওঁলোকৰ প্ৰেৰণাত মানে লিখা আৰম্ভটো কৰিছোঁ। হয়, ধন্যবাদ। আপোনাৰ প্ৰথম ৰচনাটো কি আছিল? প্ৰথম যিটো প্ৰকাশিত হৈছিলে সেই ৰচনাটো কি আছিলে আৰু কোনখন কাকতত প্ৰকাশ পাইছিলে? এইটো নেপালী ভাষাতে আছিলে। এইটো মজ্জা বুলি এটা নিকাচি ফালৰ পৰা, তাৰ পৰা কিবা এটা আলোচনী ওলাইছিলে। তাতে মুক্তক মই প্ৰথম লিখিছিলোঁ। মুক্তকটো কি খুচি छ यो दुनिया के रमाइलो देश, মুৰিলে বৈশাখীটো তুমি মুচালে কাটেছে কেছ বুলি এনেকুৱা এজনী ছোৱালীক লৈ পেলাই লিখিছিলোঁ। তেতিয়া খুব এটা হিন্দী গান গজল খুব হিট হৈছিলে সেইটো সময়ত। মানে এই চান্দি জেচা ৰং য়ে তেৰা এনেকুৱা এটা গজল আছিলে। এই গজল লগত খুব মানে ইণ্টাৰেষ্টেড আছিলে। এই মুক্তকটো মই লিখিছিলোঁ। এতিয়া তাৰ পিছত প্ৰকাশিত হিচাপে এইটো ওলাইছে ওলা নাই মই গম নাপালোঁ, কিন্তু পিছত এই আমাৰ এটা বুৰকি বুলি সৰু এটা গল্প লিখিছিলোঁ। সেইটো হাম্ৰধ্বনি বুলি ডিফুৰ পৰা এটা পত্ৰিকা প্ৰকাশিত হৈছিলে, তাত প্ৰকাশ পাইছিলে। মই সেইটোকে প্ৰথম নিচিনা এটা ভাবি লৈছোঁ। আচ্ছা, বাৰু শুনি ভাল লাগিলে আপুনি যিখিনি ক'লে, মানে অনুপ্ৰেৰণাদায়ক কথাখিনি। আপুনি এতিয়ালৈকে লিখা যিখিনি সাহিত্য লিখিছে সেইখিনি কি ভাষাত লিখিছে আৰু কি সাহিত্য লিখিছে, কিমানখিনি কিতাপ আপোনাৰ প্ৰকাশ হৈছে? মই বৰ্তমানলৈকে 15টা গ্ৰন্থ মোৰ মৌলিক ৰচনা প্ৰকাশিত হৈছে। তাৰ ভিতৰত 2-3খনমান অনুবাদো আছে আৰু এখন পত্ৰিকাও আছে, সম্পাদনা প্ৰয়াস কৰিছোঁ, টুমপ্ৰেং আলোজি বুলি। এনে গ্ৰন্থ টোটেল 15খন প্ৰকাশিত হৈছে। তাৰ ভিতৰত প্ৰথমটো হৈছে মোৰ মায়াকো বন্ধন, নেপালী উপন্যাস, নেপালী ভাষাত লিখিছে। হয়, তাৰপিছত বিস্ফোট ভয়पछि, তাৰপিছত অসমীয়া ভাষাত মই
এখন উপন্যাস লিখিছোঁ হেমব্ৰেক। হয় আমাৰ কাৰ্বি আংলঙৰ এটা আঞ্চলিক উপন্যাস হিচাপে হেমব্ৰেক এইটো এতিয়া হিন্দীলৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিছোঁ। হয় হেমব্ৰেক তাৰপিছত অসমীয়া কবিতা পুথি মাতাল হাতীৰ তাণ্ডৱ হয় কাৰ্বি আংলং জিলা সাহিত্য সভা তৰফৰ পৰা আমি হেমব্ৰেকটো প্ৰকাশিত হৈছিলে। হয় ঠিক তেনেধৰণে মাতাল হাতীৰ তাণ্ডৱো প্ৰকাশিত হৈছে আৰু তাৰ সমান্তৰালভাৱে নিবন্ধ কেইখনমান প্ৰকাশিত হৈছে। ভয়বাদৰ লগত বিশেষভাৱে মই জড়িত আছিলোঁ ভাৰতৰ ফালৰ পৰা হয় হয় সংযোগ হিচাপে। ইয়াৰ আঁৰত ভয় নামেৰে এটা হিন্দী কবিতা পুথিও মোৰ প্ৰকাশিত হৈছে আৰু ভয় দৰ্শন কো মজেৰিমা বুলি এটা নিবন্ধ গ্ৰন্থ প্ৰকাশিত হৈছে। তাৰোপৰি বিতুংগ বুলি এটা নিবন্ধ প্ৰকাশিত হৈছে। তাৰোপৰি অস্তিত্ব বুলি এটা কবিতা মোৰ প্ৰকাশিত হৈছে। ঠিক তেনেদৰে অন্য কেইটামান আছে যিটো দীঘলীয়া হৈ যায়। হয় 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 15খন গ্ৰন্থ আছে। 15খনৰ সকলো নামটো একাধিক কৰি মই ক'ব যোৱা নাই। হয় হয় মানে থুলমূল এতিয়া বৰ্তমান মোৰ হাতত এখন গ্ৰন্থ আছে যিটো ৰাইথানে। ৰৈথানৰ বিষয়টো আমি শুনিছোঁ। এতিয়া কথা হৈছে আপুনি ভয়বাদৰ কথা ক'লে। হয়। ভয়বাদটো এটা একেবাৰে নতুন মতবাদ। হয়। সেই ভয়বাদৰ প্ৰতি আপুনি কেতিয়াৰ পৰা আকৰ্ষিত হ'ল আৰু ভয়বাদৰ আপোনাৰ যিখিনি লিখনি এইখিনি কোন কেইখন কিতাপত আপোনাৰ ভয়বাদৰ প্ৰভাৱ পৰিছে? ভয়বাদ এটা পৃথিৱীৰ একদম কনিষ্ঠতম দৰ্শন বুলি আমি ভাবি লৈছোঁ। ভয়বাদ দেশ চুবা হংকঙত থাকে তেখেত কৰ্মসূত্ৰে। তেখেত নেপাল ৰাষ্ট্ৰৰ ধৰাণ নগৰত আৰু তেওঁ 1913 চনৰ আগতেই মানে তেওঁ এটা আদিবাসী উপন্যাস লিখিছিলে। আদিবাসী বুলি নাম আছিলে উপন্যাসটো। উপন্যাসত মানে এটা নিচাম নামৰ এটা কেৰেক্টাৰ আছিলে। সেই নিচাম কেৰেক্টাৰটোক লৈ পেলাই তেওঁ খুব এটা শংকিত ভয় জনজাতি যিটো আদিবাসী জনজাতিসকলৰ যিটো অস্তিত্বৰ কথা লৈ পেলাই তেওঁলোকৰ অস্তিত্ব আৰু তেওঁলোকৰ চিনাকি আইডেণ্টিটি ক্ৰাইচিছ ওপৰত এই কথাটো তেওঁ এটা চিন্তা কৰিছিলে, উপন্যাসত উপস্থাপন কৰিবলৈ বিচাৰিছিলে। কিন্তু এই কথাটো এটা ভয় নিচিনা এটা প্ৰভাৱ পৰিছে আৰু ভয়টো এটা দৰ্শন হিচাপে আহিব পাৰে বুলি বিশিষ্ট ভাষাবিদ ডক্টৰ টংকপ্ৰসাদ নেওপানে তেখেতে নেপালৰ পৰা এই কথাটো প্ৰথম দাঙি ধৰিছিলে। সেই অনুপাতে তেখেতৰ লগত আমাৰ অসম সাহিত্য সভাৰ লিডু অধিৱেশনত বিশেষ অতিথিসকলক আমি নিমন্ত্ৰণ কৰিবলগীয়া হৈ গ'ল। সেই সংক্ৰান্তত ভয়বাদৰ লগত মই চিনাকি হৈ গ'লোঁ। ভয়বাদ হিচাপে ওলোৱা নাছিলে, এটা গ্ৰন্থ হিচাপে আছিলে। সাহিত্যত এটা সিদ্ধান্ত নিচিনাই হ'ব পাৰে বুলিহে এটা ধাৰণা কৰা হৈছিলে। কিন্তু 2014 চনত মই ভাৰতীয় ফালৰ পৰা এটা প্ৰস্তাৱ দিলোঁ যে ভয়বাদ অধ্যয়ন কেন্দ্ৰ হিচাপে তাত ধৰাণত স্থাপন কৰিছিলে। তেওঁলোকে টংকপ্ৰসাদ নেওপানেক অধ্যক্ষ আছিলে, দীপক সুবেদী ছেক্ৰেটাৰী আছিলে। তেওঁলোকক মানে মই ভয়বাদৰ ওপৰত এটা দৰ্শন হিচাপে যিটো এটা প্ৰাইমাৰী ষ্টেজ তাত এটা আলোচনা কৰাটো আন্তঃৰাষ্ট্ৰীয় হিচাপত ভাল হ'ব বুলি প্ৰস্তাৱ দিয়াৰ কাৰণেই তেওঁলোকে 2013 চনত ভয়বাদৰ ওপৰত এটা আন্তঃৰাষ্ট্ৰীয় এটা অনুষ্ঠান ধৰাণত অনুষ্ঠিত হৈছিলে। সেইখনৰ সাক্ষী আপুনিও হৈছিলে, মোৰ মনত আছে। আপুনিও এইখন অনুষ্ঠানত গৈছিলে আৰু আমি কাৰ্বি আংলঙৰ বহু কেইজন গৈছিলোঁ। আমাৰ এছ এ দৰ্জী থংচী ছাৰ, ষ্টিমুলেট ডকাৰ আৰু বিক্ৰম সিং আমাৰ এই মণিপুৰৰ তেনেধৰণৰ বহুত বিশিষ্ট লীল বাহাদুৰ ছেত্ৰী আদি কৰি 15জন বিশিষ্ট ভাৰতীয় সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপকসকলেও তাত গৈছিলে। আমি 55 জন এটা ভাৰতীয় এটা টলি অৰ্থাৎ মানে এটা টিম তাত উপস্থিত হৈছিলোঁ। তাতে আমি এই বিষয়ে আলোচনা কৰিছিলোঁ। তাৰ পিছত একাদিক্ৰমে ভয়বাদটো বিভিন্ন স্থানত গুচি গৈছে। আচ্ছা কাফলেজি, আমি গম পাইছোঁ যে শেহতীয়াভাৱে আপোনাক কি আছে অনেচাছে এটা পুৰস্কাৰ দিছে, এইটো আমেৰিকাৰ পৰা দিছে। সেই বিষয়ে আমাক কওকচোন, গোটেই কিহৰ কাৰণে দিছে আপোনাক পুৰস্কাৰটো আৰু ক'ৰ পৰা দিছে আৰু এই পুৰস্কাৰটোৰ সবিশেষ আমাক অলপ জনাওকচোন। ছাৰ, বিশেষকৈ মই এখন গ্ৰন্থ লিখিছিলোঁ। গ্ৰন্থৰ আঁৰত কিছু কথা আছে, হয়তো
গোটেইটো কোৱাটো অলপ সম্ভৱ নহয় হয় তথাপি মই কিছু কথা আপোনাক জনাব পাই সুখী যে মধ্যকালীন অধিৱেশন আছিলে আমাৰ 2012 চনত লিডুত অসম সাহিত্য সভাত হয় পৰমানন্দ ৰাজবংশীৰ বিশেষ মানে তেওঁৰ এটা আলোচনা মৰ্মে আমি নেপালৰ বিশিষ্ট এইগৰাকীমান সাহিত্যিকসকলক লিডু অধিৱেশনলৈ মাতিছিলোঁ তাৰ ভিতৰত 10 গৰাকী আছিলে তাৰ ভিতৰত এজন আছিলে ভাওপন্থী তেখেতে এটা আগ্ৰহ কৰিছিলে যে নেপালী ভাষাত আৰু এখন গ্ৰন্থ উপন্যাস এখন হ'ব লাগে আৰু এই বৰ্তমানৰ বিধায়ক মাৰ্গেৰিটাৰ ভাস্কৰ শৰ্মা তেখেতক দায়িত্ব দিছিলে যে তুমি প্ৰকাশ কৰি ওলাব লাগে ৰাণা কাফলে লিখিব সেই তেতিয়াই মানে কি লিখিম কি বিষয়ে লিখিব এনেধৰণে লিখিব এই কথাবিলাক অলপ চিন্তা বিষয় হৈ আছিলে মই এনেধৰণে বিষয়টো বিচাৰি আছিলোঁ তেতিয়া মই ভাবিলোঁ মানে আমাৰ নেপালী সাহিত্যত দুখন গ্ৰন্থ বহুত চৰ্চিত হৈছিলে এখন হৈছে লীল বাহাদুৰ চেত্ৰীৰ বচাই আৰু আনখন হৈছে কৃষ্ণ ধাৰাবাসীৰ শৰণাৰ্থী নেপালী যিটো এটা চিনাকি বা এটা বিভিন্ন দেশত নেপালীসকল বা গোৰ্খাসকল আমি আজিকালি দুটা কথাই প্ৰয়োগ কৰোঁ নেপালী গোৰ্খা এই গোৰ্খা সমুদায় নেপালী সমুদায় এখেতসকলৰ যিটো নেপালী ভাষিক হিচাপে তেওঁলোকে কেনেধৰণে ক'ত ক'ত আছে আৰু কেনেধৰণে তেওঁলোকৰ যিটো আত্মসুৰক্ষা তেওঁলোকৰ অস্তিত্বৰ কথা এইটো মূলৰ ওপৰত এখন গ্ৰন্থ হোৱাটো বিচাৰোঁ তুমি এইটো কৰিব লাগে বুলি তেওঁৰ যিটো উপদেশ সেই উপদেশটো চিৰধাৰ্য কৰি পেলাই ৰয়থানে গ্ৰন্থটো বচাইত যিটো বচাই যোৱা যিটো বিভিন্ন স্থানান্তৰিত হোৱা যিটো এটা চিষ্টেম আৰু শৰণাৰ্থী যিটো দেশৰ পৰা শৰণাগত হ'বলৈ বেলেগ এটা ৰাষ্ট্ৰত শৰণাগত হ'বলৈ যাবলৈ বাধ্য হোৱা বিভিন্ন ৰাজনৈতিক কাৰণত বা অৰ্থনৈতিক কাৰণত এইবিলাক কথাৰ খুব এটা বেলেগ দিশত মানে ৰয়থানে আচ্ছা ঠিকে আছে মই আপোনাৰ কথা এটা সুধো আপুনি ৰয়থানে লিখিবৰ কাৰণে আপোনাৰ লিডু অধিৱেশনৰ পৰা আপুনি প্ৰস্তুতি চলাইছিল একদম তেতিয়াহ'লে তেতিয়াৰ পৰা এতিয়ালৈ কিমান বছৰ প্ৰস্তুতিৰ পিছত আপোনাৰ ৰয়থানে কিতাপখন লিখা হৈছে এইটো 10 বছৰ প্ৰায় 10 বছৰ সম্পূৰ্ণ হৈছে মানে 10 বছৰৰ ভিতৰত ৰয়থানে কমপ্লিট হৈ ওলাইছে আৰু কমপ্লিট হোৱাৰ পিছত আমি এই গ্ৰন্থটো এটা সৌভাগ্যক্ৰমে লণ্ডনত মই এই স্ক্ৰিপ্টটো পঠাইছিলোঁ তেতিয়া আমেৰিকা পঠাইছিলোঁ আমেৰিকা ভাৰতী গৌতম তেখেতে গোটেইটো চালি জাৰি চাই পেলাই তেওঁ এটা কৈছে যে সমকালীন সাহিত্য প্ৰতিষ্ঠান বেলায়ত এইটো নেপালৰ অনুষ্ঠান নেকি নহয় লণ্ডনৰ যিসকলে লণ্ডনত গৈ পেলাই তাত স্থায়ী বাসিন্দা হৈ গৈছে নেপালৰ মানুহসকল তেওঁলোকে তাতে এটা অনুষ্ঠান সাহিত্যৰ যিটো তেওঁলোক সাহিত্যৰ কাম কৰি থাকে তেওঁলোকে এটা সমকালীন সাহিত্য প্ৰতিষ্ঠান বুলি এটা প্ৰতিষ্ঠান গঠন কৰিছে তেওঁ অধ্যক্ষ হৈছে কৃষ্ণ বজগাই তেখেতে মোক এটা ফোন কৰিছে কৈছে যে আপোনাৰ স্ক্ৰিপ্টটো আমাক দিব লাগে আমি এইটো চালি জাৰি চাই পেলাই লণ্ডনৰ পৰা প্ৰকাশ কৰিম আৰু আপোনালোকে ভাৰতীয় হিচাপে ভাৰতত এইটো এটা হেৰি কৰিব এটা ইছ্যু ওলাই দিব পাৰে বুলি এইটো কোৱাত আমি নথে আনন্দিত হলো ভাৰতী গৌতমে ইয়াৰ এটা ভূমি পাতনিটো তেওঁ লিখি দিলে তাৰপিছত ৰয়থানে এটা প্ৰকাশৰ গতিত আহি গ'ল বিশেষকৈ আমি এই গ্ৰন্থটো আমাৰ কাৰ্বি আংলং আজিৰ পৰা 50 বছৰ আগত কাৰ্বি আংলঙৰ হাবাঙত এজন এটা ট্ৰেডিশ্যনেল ঘৰ নিৰ্মাণ কৰিছে তেখেতে বম বাহাদুৰ ভণ্ডাৰী এই বম বাহাদুৰ ভণ্ডাৰী প্ৰথম কাৰ্বি আংলঙত নেপালী ভাষাত কবিতাৰ পাতনি মেলিছিলে এই কবিগৰাকীৰ শ্ৰদ্ধাঞ্জলি স্বৰূপ তেখেতক স্মৰণ কৰি পেলাই তেখেতক উৎসৰ্গা কৰি পেলাই এই গ্ৰন্থখন আমি ভাৰতীয় এটা খণ্ড বুলি ক'ব পাৰি এটা প্ৰথম প্ৰকাশটো হাৰ্ড কপি হিচাপে আমি ইয়াত ওলালো আৰু PDF কপি হিচাপে লণ্ডনত গুচি গ'ল এতিয়া আমাৰ মাননীয় কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM মহোদয়ৰ বাহুলীয়েদি আমাৰ কাৰ্বি ইউথ ফেষ্টিভেলত 49তম যোৱা এই বছৰৰ যোৱা ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখৰ কাৰ্বি যুৱ মহোৎসৱত সিং মিৰ্জিং লং মিৰ্জিং মঞ্চত মাননীয় আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰঙাং দেৱে আনুষ্ঠানিকভাৱে এই হাৰ্ড কপিটো উন্মোচন কৰে আচ্ছা ঠিক আছে বাৰু আপোনাৰ এইটো উন্মোচন আমাৰ মানে CM মহোদয়ে উন্মোচন কৰিলে এতিয়া আপোনাৰ আমেৰিকাৰ পৰা যে পুৰস্কাৰটো দিলে সেই পুৰস্কাৰটোৰ কাৰণে আপোনাক কেনেকৈ বাছনি কৰিলে বা এই পুৰস্কাৰটো কেনেকৈ আপোনাৰ ওচৰলৈ আহিলে আপুনি পালে এই বিষয়ে কওকচোন এই ৰয়থানেৰ বিষয়ে বিশেষ এটা এডভাৰটাইজত
মই পাবলৈ সক্ষম হ'লোঁ ছ'চিয়েল মিডিয়াৰ মাধ্যমত হয় যে ৰাইথানে গ্ৰন্থও দিব পৰা হ'ব যে আন্তঃৰাষ্ট্ৰীয় নেপালী সাহিত্য সমাজে বিভিন্ন বিধা ওপৰত এটা পুৰস্কাৰ ঘোষণা কৰিব। এই কথাটো জাননী পাই পেলাই মই বিভিন্ন মাধ্যমত মোৰ হাৰ্ড কপিটো ইয়াৰ পৰা নেপাল পঠালোঁ। নেপালৰ পৰা আকৌ বাই এয়াৰ আকৌ মানে আমেৰিকা পঠাবলৈ সক্ষম হ'লোঁ। কাঠমাণ্ডু থকা তেওঁলোকৰ মানে নেপাল চেপ্টাৰৰ যিটো অফিচ তাৰ থ্ৰুদি এনেধৰণে যথা সময়ত আমেৰিকা গৈ পালে। তাৰপিছত তেওঁলোকৰ জুৰি কমিটি বহি পেলাই যি কিবা এটা সিদ্ধান্ত ল'লে, মই এইবিলাক কথাটো পাহৰি গৈছিলোঁ। মানে ইমানটো কি হ'ব কি নহ'ব বহুত দিনতে পঠাইছিল বহুত দিন 2 মাহ মান আগৰ কথা, মানে প্ৰায় এমাহ 1.5 মাহৰ কথা আৰু। তাৰপিছত মানে হঠাৎ সেইদিনাখন যোৱা 16 তাৰিখে ৰাতি হঠাৎ মানে মোবাইলত মানে এটা প্ৰায় 4টামান বজাত সাৰ পাই পেলাই উঠি নেটটো খুলিছিলোঁ। তেতিয়াই মানে এটা কল পালোঁ লণ্ডনৰ পৰা। আমাৰ কৃষ্ণ বজগাই সমকালীন সাহিত্য প্ৰতিষ্ঠানৰ অধ্যক্ষদেৱে ফোন কৰিছিলে। তেতিয়া মই যোগাযোগ কৰিব নোৱাৰিলোঁ। তেওঁ এটা লিংক পঠাইছিলে ৱাশ্বিংটন DC পৰা প্ৰকাশিত হোৱা এটা নিউজ পেপাৰ। তাতে দেখা পালোঁ যে আন্তঃৰাষ্ট্ৰীয় নেপালী সাহিত্য সমাজে ডিক্লেয়াৰ কৰা যিটো সৰ্বোৎকৃষ্ট পুৰস্কাৰ ৰয়থানে পালে, ভাৰতীয় সাহিত্যকাৰ ৰাণা কাফলে পাইছে বুলি তাত দেখি পেলাই মানে নিজকে নিজে কিছু সময় মানে ভাবিলোঁ লাগিছে কি হ'ব কি এনেকুৱা যে বহুত আনন্দ লাগি গ'ল। তাৰপিছত একাধিক্ৰমে বিভিন্ন ছ'চিয়েল মিডিয়াত ওলাই গ'ল। তাৰপিছত গম পালোঁ যে এটা প্ৰমো তেওঁলোকে পঠাই দিছে যে $2,100 আমেৰিকান ডলাৰ এইটো ৰাইথানে পুৰস্কাৰক দিয়া হ'ল। সৰ্বোৎকৃষ্ট পুস্তক হিচাপে ৰাইথানেক দিয়া হ'ল, ঘোষণা কৰা হ'ল বুলি ঘোষণাটো পালোঁ। আৰু এতিয়া তাতে নিউজত দেখা পালোঁ এই গ্ৰন্থটো অহা দিৱালীত মহাকবি লক্ষ্মীপ্ৰসাদ দেৱকোটাৰ জন্ম জয়ন্তী উপলক্ষত ৱাশ্বিংটন DC আমেৰিকাত বিশেষ এটা অনুষ্ঠানত প্ৰদান কৰা হ'ব বুলি তাত নিউজতো লিখা আছিলে। সেইটো মই গম পালোঁ। সেইটো আপুনি নিজে আনিবলৈ যাব লাগিব নে তেখেতসকলে আমাক ইনভাইটেশ্যন লেটাৰ দিব আৰু অফিচিয়েলি লেটাৰ এতিয়া আহিব। অহাৰ পিছত তেওঁলোকে মাতিব, আমি তাতে গৈ পেলাই ৰিচিভ কৰিব লাগিব বুলি তেওঁলোকে উল্লেখ কৰিছে। সেইটো বহুত ভাল খবৰ। এই পুৰস্কাৰটো পোৱাৰ পিছত আপোনাৰ কেনেকুৱা লাগিছে এতিয়া? পুৰস্কাৰ পোৱা পিছততো আৰু এইটো এটা অকল্পনীয় কথা। আমি যিহেতু কাৰ্বি আংলঙত আছোঁ, আমি যিহেতু নেপালী ভাষাৰ মাধ্যমত পঢ়িবলৈ পোৱাই নাই। আমি ক'ব গ'লে ভাৰতৰ মানে অসম প্ৰান্ত, আমাৰ এইখন প্ৰান্তততো অনেপালী ভাষিক ক্ষেত্ৰ এইটো। ইয়াত কোনো নেপালী ভাষা তেনেকুৱা প্ৰভাৱেই নাই। আমি বিদ্যালয়ত তেনেকুৱা পঢ়িবলৈও নাপালোঁ। কিন্তু মাধ্যমটো হিন্দী হিচাপত এটা ফাউণ্ডেশ্যনটো হিন্দীৰ কিছু বৰ্ণমালাৰ ফাউণ্ডেশ্যনৰ মাধ্যমত নিজৰ ঘৰখনৰে ভাষা বিভিন্ন বন্ধু বান্ধৱ, বিভিন্ন গুৰু, বিভিন্ন সাহিত্য সভাৰ প্ৰেৰণা, অসম সাহিত্য সভাৰ, নেপালী সাহিত্য সভাৰ বিভিন্ন সাহিত্যিকসকলৰ, বহুভাষিক সাহিত্যিকসকলৰ যিসকলৰ মৰম স্নেহ আৰু আদৰ আৰু তেওঁলোকৰ মানে উৎসাহতে মানে এইখন সফল হ'ল। এইটো ঈশ্বৰে নিশ্চয় কিবা এটা আশীৰ্বাদ কৰিছে, কৃপা কৰিছে আৰু সকলোৰে আশীৰ্বাদৰ কাৰণে এইটো হৈছে বুলি মই অনুভৱ কৰিছোঁ। এয়া আছিলে আমাৰ ৰাণা কাফলে। তেখেতৰ যিখিনি সাহিত্য সংস্কৃতি, তেখেতৰ যিখিনি পুৰস্কাৰ পাইছে সেই গোটেই কথাখিনি আপোনালোকক তেখেতে ব্যক্ত কৰিলে। আমি তেখেতলৈ আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু তেখেতে যাতে এতিয়া যেনেধৰণে তেখেতে সাহিত্য ক্ষেত্ৰত আগবাঢ়িছে, ইয়াতকৈও আৰু আগবাঢ়ি গৈ তেখেতে সাহিত্য ক্ষেত্ৰখনত উজ্বলি উঠিব পাৰে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।